হেল্ল' ফ্ৰেণ্ডছ, আজি দুপৰীয়া ভাত সাজ একেবাৰে নিৰামিষ আছিলে। সেইকাৰণে ভাবিলোঁ লগতে কিবা খাবলৈ চাটনি এটাকে বনাওঁ। মোৰ একেবাৰে প্ৰিয় চাটনিবিধ। এয়া মোৰ ৰোৱা জলকীয়া পুলি ডাঙৰ হৈছেই, আৰু ইফালে আছে এইজোপা হৈছে ভোট জলকীয়া। আপোনালোকক ভিডিঅ' এটাত দেখাইছিলোঁ নহয় জলকীয়া কিনা। আৰু এইফালে ৰুইছোঁ মই লাই আৰু লফা। এয়া নৰসিংহৰ পাত, মচুন্দৰীৰ পাত, জলকীয়া অকণমান সৰহকৈ, আদা আৰু কেইফুটামান নহৰু, আৰু এই মাছ এপিচ আছিলে কালিৰে, আৰু বিলাহীটো ভালদৰে পুৰি ল'ব। বহুত কম ইনগ্ৰিডিয়েণ্টছেৰে বহুত কম সময়ৰ ভিতৰতে বনাই খাব পৰা এইটো চাটনি হয়। আমাৰ প্ৰায় নিৰামিষ হ'লে মই এই চাটনিবিধ বনাই খাওঁৱেই, খুবেই ভাল লাগে। আৰু নৰসিংহৰ পাতৰ সেই কোমলীয়া আগকেইটাহে ল'ব। টান মানে অকণমান বুঢ়া পাতখিনি লৈ অকণমান খহটা খহটা হৈ থাকে নহয় জানো। এতিয়া এই বিলাহীখিনি ভালদৰে ওপৰৰ ছালটো এনেদৰে আঁতৰাই দিব। তাৰপিছত গৰমে গৰমে মই মিক্সাৰ জাৰটোত ভৰাই দিম। এয়া দেখিছেনে? আৰু মাছ পিচ এইয়া একদম খাওঁ খাওঁ লাগিয়ে গৈছে মোৰ। আৰু এই মাছ পিচ যে নিদিলেও কোনো কথা নাই, মোৰ যোৱাকালি থাকি গ'ল কাৰণে মই অকণমান পুৰি দি দিলোঁ। সেইটো মই প্ৰায় নিদিয়াকৈ বনাওঁ, কিন্তু কিনো কৰিম, তাতে এড কৰি দিলোঁ। এতিয়া আৰু মই ৰ'ব নোৱাৰোঁ, মই এতিয়া ততাতৈয়াকৈ ভাত বাঢ়োঁগৈ। ভাত পানী খাই অকণমান ৰেষ্ট লৈয়ে ভাবিলোঁ এতিয়া খাওঁ বৰটেঙা। আপোনালোকে কি বুলি কয় বাৰু, বৰটেঙা বুলিয়ে কয়নে? এইবোৰে হৈছে বতৰৰ ফল, মাজে মাজে খাই থাকিব লাগে নহয়নে? আপোনালোকে পিছে খালে নাই জনাবচোন। এইয়া ৰেডি হৈ গ'ল খাবলৈ। হাজবেণ্ডকো মাতোঁ, খাওঁ। আধা বনালোঁ, আধা থৈ দিলোঁ ফ্ৰিজতে, আধা কাইলৈ খাম। বহুত ৰসাল আছিলে, পুৰঠ আছিলে যে। এতিয়া যিহেতু পকিছে আৰু বৰটেঙাবোৰ। সন্মুখত আৰু টেঙা ৰাখি কোনোবাই বাৰু এনেকৈ কথা কৈ থাকিব পাৰিবনে? মই আৰু নোৱাৰিছোঁ। মই এতিয়া পটাপট খাই লওঁ। মই যদি আৰু অলপ দেৰি কৰোঁ, নহ'লে মোৰ ভাগত নপৰিবগৈ। এয়া দেখিছে নহয়, হাজবেণ্ড আহি পালেই। বৰটেঙা কটাৰ টাইমত নাহিলে হা, বৰটেঙাটো কাট বুলি যেতিয়া মাতিছিলোঁ, এতিয়া খোৱাৰ টাইমত আহি গ'ল টপককৈ উঠি। এই বৰটেঙাটো অনা বহুত দিনেই হ'ল, কাটি খোৱাৰ এলাহতেই খোৱা নাছিলোঁ। আজি ফাইনেলি বৰটেঙাটো খোৱা হৈ গ'ল। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।